নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল শ্ৰেণীকোঠাৰ অন্য এটা ভিডিঅ'লৈ তোমালোক সকলোকে মই স্বাগতম জনাইছো। আমি আলোচনা কৰি আছিলো নৱম শ্ৰেণীৰ ঐচ্ছিক ভূগোলৰ দ্বিতীয়টো পাঠ পৃথিৱীৰ মানুহ। এই পাঠটোৰ প্ৰশ্ন উত্তৰসমূহ আমাৰ 9 নম্বৰ প্ৰশ্ন উত্তৰলৈকে আলোচনা কৰা হৈ গৈছে। আজি আমি আলোচনা কৰিম 10 নম্বৰ প্ৰশ্নৰ পৰা। গতিকে পলম নকৰি আহাচোন আজিৰ এই ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। 10 নম্বৰ প্ৰশ্নটো আছে যে ভাৰতবৰ্ষৰ জনসংখ্যাৰ ধৰ্মীয় গাঁথনি আৰু বিতৰণ সম্পৰ্কে চমুকৈ লিখা। ভাৰতবৰ্ষ এখন যদিও হিন্দু প্ৰধান ৰাষ্ট্ৰ তথাপিও ইয়াত অন্য বিভিন্ন ধৰ্মৰ লোকেও বাস কৰে। 2011 বৰ্ষৰ লোকপিয়ল অনুসৰি দেশৰ মুঠ জনসংখ্যাৰ 79.8% হিন্দু ধৰ্মাৱলম্বী, ইছলাম ধৰ্মাৱলম্বী 14.2%, খ্ৰীষ্টিয়ান ধৰ্মাৱলম্বী 2.78% আৰু বৌদ্ধ ধৰ্মাৱলম্বী 0.7%। স্থানিক বিতৰণৰ ক্ষেত্ৰত দেশৰ প্ৰায়বোৰ ৰাজ্যতে হিন্দু ধৰ্মাৱলম্বী লোকৰ প্ৰাধান্য দেখা যায়। কেৱল জম্মু আৰু কাশ্মীৰ ৰাজ্য ইছলাম প্ৰধান। পাঞ্জাৱ শিখ প্ৰধান, নাগালেণ্ড, মিজোৰাম আৰু মেঘালয় খ্ৰীষ্টিয়ান প্ৰধান। বৌদ্ধ ধৰ্মাৱলম্বী লোকসকল প্ৰধানকৈ ছিকিম, অৰুণাচল প্ৰদেশ আদিত বাস কৰে। 11 নম্বৰ প্ৰশ্নটোত চমু টোকা লিখা। 1 নম্বৰটো আছে মানুহ আৰু মানৱ ভূগোল। এই চমু টোকাটো তোমালোকে 2 নম্বৰ প্ৰশ্নৰ উত্তৰত যিখিনি কথা লিখিছা সেই কথাখিনি ইয়াত লিখিলেই হ'ব। গতিকে আকৌ বেলেগকৈ উত্তৰ মুখস্থ কৰাৰ কোনো প্ৰয়োজন নাই। দ্বিতীয়তে আছে মানৱ জাতি। মানৱ জাতিটোও তোমালোকে 3 নম্বৰ প্ৰশ্নৰ উত্তৰত লিখিছা। গতিকে সেই একেখিনি কথাকে তোমালোকে ইয়াত লিখি দিলেই হ'ব। গ নম্বৰটো নিগ্ৰইড গোষ্ঠী। নিগ্ৰইড গোষ্ঠীৰ বিষয়ে তোমালোকে 7 নং প্ৰশ্নৰ উত্তৰত লিখিছা। নিগ্ৰইড গোষ্ঠীৰ বুলি এটা দফা আছে। সেই দফাত যিখিনি কথা লিখা আছে সেইখিনি কথা লিখিলেই হৈ যাব। তাৰ পাছত আহিলে ধৰ্মীয় গাঁথনি। ধৰ্মীয় গাঁথনি বুলি যদি কওঁ সাধাৰণ অৰ্থত মানে কোন ধৰ্মৰ লোক আছে, কিমান আছে সেই কথাখিনিকে বুজায়। ধৰ্মীয় গাঁথনি মানে হৈছে যে বিভিন্ন ধৰ্ম কি আছে বা সেই ধৰ্মাৱলম্বী লোকসকল কিমান আছে সেইখিনি কথাই আহিব। গতিকে ইয়াত আমি লিখিব লাগিব পৃথিৱীৰ বেছিভাগ মানুহে একোটা বিশ্বাসৰ বশৱৰ্তী হৈ পৰিচালিত হয়। জীৱন নিৰ্বাহৰ বাবে পৃথিৱীৰ বিভিন্ন ঠাই বা গোটৰ মানুহে যিবোৰ ধাৰা বান্ধা নিয়মাৱলী আৰু নীতিৰ মাজেৰে পৰিচালিত হয় তাকে সাধাৰণ অৰ্থত ধৰ্ম বোলা হয়। কেতিয়াবা তোমালোকক ধৰ্ম কাক বোলে বুলিও এটা প্ৰশ্ন আহিব পাৰে 1 নম্বৰ দি। গতিকে এই প্ৰথম লাইন কেইটা লিখি দিলেই হ'ব। পৃথিৱীত বহু ধৰ্মাৱলম্বী লোকে বাস কৰে। ইয়াৰ ভিতৰত হিন্দু, ইছলাম, খ্ৰীষ্টিয়ান, বৌদ্ধ আদি প্ৰধান। খ্ৰীষ্টিয়ান ধৰ্মাৱলম্বী লোকৰ সংখ্যা সমগ্ৰ পৃথিৱীতে আটাইতকৈ বেছি আৰু হিন্দু ধৰ্ম আটাইতকৈ পুৰণি ধৰ্ম। তাৰ পাছত আহিলে বৌদ্ধ ধৰ্ম। বৌদ্ধ ধৰ্মৰ বিষয়ে তোমালোকে 9 নং প্ৰশ্নৰ উত্তৰত লিখিছা। যোনটো বৌদ্ধ ধৰ্মৰ দফা আছিলে সেই দফাটোৰ যিখিনি কথা সেই কথাখিনি ইয়াত লিখি দিলে হৈ যাব। আমি চেষ্টা কৰোঁ যে তোমালোকৰ প্ৰশ্ন উত্তৰসমূহ সহজ কৰিবলৈ আৰু তোমালোকে একেটা প্ৰশ্নৰ উত্তৰে যাতে বেলেগকৈ লিখি থাকিব নালাগে তাৰ বাবেও আমি চেষ্টা কৰোঁ। গতিকে ইয়াৰ পাছত আহিলে ভাৰতবৰ্ষত খ্ৰীষ্টিয়ান ধৰ্মাৱলম্বী লোক। 2011 চনৰ লোকপিয়ল অনুসৰি দেশৰ মুঠ জনসংখ্যাৰ 2.78% লোক খ্ৰীষ্টিয়ান ধৰ্মাৱলম্বী। নাগালেণ্ড, মিজোৰাম, মেঘালয় আদি প্ৰধানকৈ খ্ৰীষ্টিয়ান ধৰ্মী লোকে বাস কৰে। এই ধৰ্মৰ প্ৰধানকৈ দুটা ভাগ আছে, ৰোমান কেথলিক আৰু প্ৰটেষ্টাণ্ট। খ্ৰীষ্টিয়ান ধৰ্মৰ মূল গ্ৰন্থখন হ'ল বাইবেল। একেশ্বৰত বিশ্বাসী খ্ৰীষ্টিয়ান ধৰ্ম সময়ৰ সোঁতত মিছনেৰী পদ্ধতিৰে সমগ্ৰ পৃথিৱীতে বিয়পি পৰে। ইয়াৰ পাছত আহিলে 12 নম্বৰ প্ৰশ্ন উত্তৰ। ইয়াত শুদ্ধ উত্তৰটো বাছি লোৱা। যোনটো তোমালোকৰ
পৰীক্ষা OMR তোমালোকে চিন দিবলৈ আহিব গতিকে 20 নম্বৰ তোমালোকৰ এনেকুৱা ধৰণৰ প্ৰশ্ন আহিব এইকেইটা প্ৰশ্ন তোমালোকে একদম মুখস্থ কৰিবা ইয়াৰ ভিতৰত যিকোনো এটা বা দুটা আহিবই গতিকে প্ৰথম প্ৰশ্নটো হৈছে যে পৃথিৱীত মানুহৰ সৃষ্টি কেতিয়া হৈছিল প্ৰথম অপচনটো আছে 5 পৰা 6 লাখ বছৰ পূৰ্বে দ্বিতীয় অপচনত আছে 1 পৰা 2 লাখ বছৰৰ পূৰ্বে তৃতীয়তে আছে 50 পৰা 60 লাখ বছৰৰ পূৰ্বে আৰু চতুৰ্থতে আছে 10 পৰা 12 লাখ বছৰৰ পূৰ্বে আৰু সঠিক উত্তৰটো হ'ব 5 পৰা 6 লাখ বছৰৰ পূৰ্বে তাৰপিছত দ্বিতীয়টো আছে জনসংখ্যা হিচাপে পৃথিৱীৰ বৃহত্তম ধৰ্মীয় গোষ্ঠীটো কি প্ৰথম অপচনত আছে ইছলাম ধৰ্ম দ্বিতীয়তে আছে হিন্দু ধৰ্ম তৃতীয়তে আছে খ্ৰীষ্টিয়ান ধৰ্ম আৰু চতুৰ্থতে আছে চীনদেশী লোকৰ ধৰ্ম গতিকে আমি প্ৰশ্ন উত্তৰসমূহ কৰি আহোঁতে পাইছো যে পৃথিৱীৰ বৃহত্তম ধৰ্মটো হৈছে খ্ৰীষ্টিয়ান ধৰ্ম দ্বিতীয় বৃহত্তমটো হৈছে ইছলাম ধৰ্ম আৰু একেবাৰে পুৰণি ধৰ্মটো হৈছে হিন্দু ধৰ্ম গ নম্বৰ প্ৰশ্ন মানুহৰ প্ৰথম সৃষ্টি প্ৰথমৰ কোন মহাদেশত হৈছিল 1 নম্বৰ অপচনত আছে এছিয়া মহাদেশ দ্বিতীয়তে আছে আফ্ৰিকা মহাদেশ তৃতীয়তে আছে ইউৰোপ মহাদেশ আৰু চতুৰ্থতে আছে ওশেনিয়া মহাদেশ আমি পাই আহিছো যে পৃথিৱীত মানুহৰ প্ৰথম সৃষ্টি হৈছিল আফ্ৰিকা মহাদেশত গতিকে এই পাঠটোৰ প্ৰশ্ন উত্তৰখিনি ইমানতে সমাপ্ত হৈছে তোমালোকে যদি প্ৰশ্ন উত্তৰসমূহ পঢ়ি ভাল পাইছা তেতিয়া হলে লাইক কমেন্ট আৰু শেয়াৰ কৰিবা লগতে আমাৰ চেনেল শ্ৰেণীকোঠা সাবস্ক্ৰাইব কৰি থবা গতিকে আজিলৈ আহো ধন্যবাদ